নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ সংখ্যা লিখাৰ পদ্ধতি ভাৰতীয় পদ্ধতি ডাঙৰ ডাঙৰ সংখ্যাবোৰ লিখাৰ ক্ষেত্ৰত কেইটামান স্থান লগাই একোটা গোট কৰি লোৱা হয়। এই গোটবোৰক একোটা পৰ্যায় বোলে। ভাৰতীয় পদ্ধতিত পৰ্যায় 4টা। একক, হাজাৰ, লাখ আৰু কোটি। একক পৰ্যায়ত একক, দশক আৰু শতক থাকে। হাজাৰ পৰ্যায়ত হাজাৰ আৰু অযুত থাকে। লাখ পৰ্যায়ত লাখ আৰু নিযুত থাকে। কোটি পৰ্যায়ত কোটি স্থানলৈকে ধৰি বাওঁফালৰ সংখ্যাবোৰ থাকে। বাওঁফালৰ স্থানৰ সংখ্যাবোৰ থাকে। ভাৰতীয় পদ্ধতিত সংখ্যাবোৰ লিখোঁতে প্ৰথমতে সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত কমা দিয়া হয়। তাৰপিছত প্ৰতি দুটা স্থানৰ মূৰে মূৰে কমা দি সংখ্যাবোৰ লিখা হয়। যেনে 7,53,21,205 7,51,205
975 কোটি 32,15,000 725 তাৰপিছত আহিছে আন্তৰ্জাতিক পদ্ধতি আন্তৰ্জাতিক পদ্ধতিত পৰ্যায় 4টা একক হাজাৰ মিলিয়ন আৰু বিলিয়ন এই পদ্ধতিত একক হাজাৰ আৰু মিলিয়ন প্ৰতিটো পৰ্যায়তে 3টাকৈ স্থান থাকে যেনে $34 মিলিয়ন 552,000 897 74 বিলিয়ন 321 মিলিয়ন 753,972 এতিয়া স্থানীয় মান আৰু নিজা মান সাধাৰণতে আমি সংখ্যা এটা লিখিবলৈ 0 1 2 3 4 5 6 7 8 9 এই 10টা অংক ব্যৱহাৰ কৰোঁ এই অংককেইটাৰ এটা দুটা তিনিটা ইত্যাদি ধৰণে লৈ আমি বিভিন্ন সংখ্যা লিখিব পাৰোঁ যেনে 5 এটা অংক বিশিষ্ট
71টো এটা দুটা অংক বিশিষ্ট সংখ্যা। 351টো তিনিটা অংক বিশিষ্ট সংখ্যা। এটা সংখ্যাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰে নিজা মান সদায় একে থাকে। কিন্তু স্থান অনুসৰি অংকটোৰ স্থানীয় মান বা স্থানমান বেলেগ হয়। এককৰ ঘৰৰ অংকটোৰ স্থানীয় মান আৰু নিজা মান সদায় একে থাকে। যেনে 3871 সংখ্যাটোত একৰ স্থানমান 1, একৰ নিজা মান 1। ঠিক তেনেদৰে 3871 সংখ্যাটোত হাতৰ স্থানমান 70। হাতৰ নিজা মান 7। 53240 সংখ্যাটোত তিনিৰ স্থানমান 3000। তিনিৰ নিজা মান 3। 3642 সংখ্যাটোত 6ৰ স্থানমান 600। 6ৰ নিজা মান 6। আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ।